লাখ মহিলা আত্মসহায়ক Guys, welcome back to my channel, YouTube channel. Time is বৰ্তমান ৰাতিপুৱা 8টা বাজিবলৈ 20 মিনিট বাকি ভাত কেইটামান লৈ লৈছো খাবলৈ ভিডিওটো শেষলৈকে চালে আৰম্ভণিতে গম পাইছে তো চাওক ভিডিওটো চাওক শেষলৈকে তেতিয়াহে বুজি পাব ভিডিওটো চাই গম পাইছে ক'ত আছো কোন চামৰ কাৰণে ভিডিওটো হয় গম পাইছে এখন হৈ গ'ল গাড়ীখন ইয়াত লৈ আহিছিলোঁ মানুহ তো মই আহিছোঁ আজি মৰিগাঁৱত হ'বলগীয়া মহিলা উদ্যমী যি চেক বিতৰণ আছে তালৈ আহিছোঁ যিহেতু এজনকে ছাবস্ক্ৰাইবাৰ বাঢ়িছে আৰু বহুতে কয় ভিডিঅ'ৰ কথা চাওঁ এতিয়া ভিতৰত ইয়াৰ পৰা কিমান দূৰলৈকে কিমান দূৰত অনুষ্ঠিত আছে আৰু মোৰ গাড়ীখনৰ পৰা কিমান দূৰ যাব লাগে যাই দিওঁ কিমানখিনি যাব লাগে তাৰপিছত গাড়ী ৰাখিছে এক জেগা প্ৰায় 100-200 মিটাৰ খোজকাঢ়িলোঁ আৰু চাই লওঁ এই দৃশ্যখিনি মই ধুনীয়া দেখাই আছোঁ ফিল্মি ফুটেজ কেইটামান গাড়ীত হোৱাৰ পৰা ইয়ালৈকে কমচে কম 700-8 কিলোমিটাৰ ওপৰত আছে এতিয়াও ভিতৰৰ ফালে যাবলৈ আছে আৰু কেইটামান এংগেলত যদি তাত চলি যাব পাৰোঁ যিহেতু মই এটা ড্ৰাইভাৰ বৰ্তমান ইয়াত চলি আছে গোটেইখিনি কাৰ্যসূচী ইয়াতে হ'ব এতিয়া টাইম হৈছে 10:20 সময় আছে আকৌ এপাক তাত যাওঁ গৈ পেলাই আকৌ আহোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে ইমানখিনি গাড়ীৰ মাজতে এখন হ'ব লাগে উদ্যমী মহিলাৰ কাৰণে যি আছে আঁচনি আহি পৰিছে লৈ পেলাই ভিডিঅ'টো কেনেকুৱা পাইছে ক'ব গাড়ীত ফালেকে যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল 20 মিনিট এইফালৰ পৰা যাই পোৱালৈকে এইখিনিলৈকে আহি পালেহি তো যাওঁ কেনেকুৱা হৈছে ওচৰত যাবতো নোৱাৰিম মোৰ নিচিনা ব্যক্তিত্ব লৈ পেলাই তো সেইটো কাৰণে ভাবিছোঁ দূৰৰ পৰা যিখিনি পাৰোঁ ফুটেজ কালেকশ্যন কৰিম দেন ভিডিঅ'টো আগুৱাই লৈ গৈ থাকিম লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে নগৰ অঞ্চলত খুব সোনকালে আমাৰ আই মাতৃসকলক আমি লাখপতি বাইদেউ বনাব পাৰোঁ তাৰপিছত আই মাতৃসকলে মোৰ লগত চেলফি উঠি আছিলে এগৰাকী মহিলাই চেলফি উঠিলে কেমেৰাটো অলপ বেয়া আছিলে মই 3টা ৰাস্তা দেখুৱা প্ৰথম এই টকাটো লৈ
আপোনালোকে নিজৰ নিজৰ গ্ৰুপত আপত্তি নাই নিজাকৈ আমি কিবা এটা ব্যৱসায় কৰি চিলাই মেচিন হ'ল তাঁতশাল হ'ল গাহৰি হ'ল আজি হিচাপে উদাহৰণ আজিৰ দিনত চাগে উদাহৰণ দি আছে চাইণ্টিফিক চাইণ্টিফিকৰ পৰা বহুত কথা ওলাই এইফালে সোমাইছিলোঁ এতিয়া এফালে ওলাই যাওঁ গৈ পেলাই গাড়ী য'ত আছে তাত যাম গাইজ ভিডিঅ'টো এণ্ড কৰোঁ ভিডিঅ'টো চাই গম পালে কেনেধৰণে বুজালে আৰু ভিডিঅ'টো কিহৰ কাৰণে কৰিছিলোঁ কাৰণ এইটোৱে আছিলে মোৰো কাম আছিলে আৰু ওচৰৰ পৰা দেখা নাই কেতিয়াও তো প্ৰথমবাৰ ওচৰৰ পৰা চালোঁ চাই গাইজ ৱেলকাম বেক টু মাই চেনেল ইউটিউব চেনেল তাৰপিছত আৰু এখন ভৰিখন দেখিছে তাতে এখনত মামাক কাটা দি পঠিয়াই দিলোঁ মানে আছিলে আজিলৈ